Hello everyone, welcome to my another video. আজি আপোনালোকলৈ আকৌ এটা ইউনিক ৰেচিপি লৈ আহিছো আৰু ৰেচিপিটো ইউনিক হোৱাৰ লগতে খাবলৈও বৰ টেষ্টি। মই আজি দুটা কলডিলৰ ৰেচিপি বনাম, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। গতিকে আহক ভিডিওটো আৰম্ভ কৰো। এয়া প্ৰথমতে মই কলডিলৰ বাহিৰৰ দাঁত বাকলিখিনি গুচাই লৈছো। এতিয়া আটাইবোৰ দাঁত বাকলি গুচাই মই ভিতৰৰ মাজৰ বগা অংশখিনি লম। আৰু কলডিলটো যে এয়া ফুলখিনি সেইখিনি মই পেলাই নিদিও, আজি সেইখিনিৰো এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। এতিয়া মই কলডিলটো যিমান পাৰো মিহি মিহিকে কাটি লম। তাৰ বাবে লৈছো মই এটা ডাঙৰ, আৰু কলডিলটো যিমানে মিহিকে কাটিব পাৰে সিমানে ভাল, তেতিয়া সোনকালে সিজিব। নহলে ডাঙৰ ডাঙৰ হৈ থাকিলে আপোনালোকে খাওঁতে তেতিয়া মুখত লাগিব। আৰু আপোনালোকেনো কেনেদৰে কলডিল কাটে মোক জনাবচোন। মই এনেদৰে কাটো, কাৰণ এনেদৰে কাটিলে সহজ হয়। আৰু যদি যিসকলে নাজানে কলডিল কাটিব তেওঁলোকে এনেদৰে কাটিব পাৰে, একেবাৰে সহজ উপায়। আৰু এনেদৰে কাটিলে কলডিলটো মিহি হয় কাটোতে। আৰু কলডিলটো কাটাৰ আগতে আপোনালোকে এটা কাম কৰিব, যে দুখন হাততে অকমান মিঠাতেল লগাই ল'ব। তেতিয়া কলডিলৰ যিটো কলা দাগ লাগে সেইটো আপোনালোকৰ হাতত নালাগে। মই সেইটো ভুল কৰিলো, একচুৱেলি মই পাহৰি গলো মিঠাতেল লগাই দিবলৈ, সেইকাৰণে মোৰ হাতখন পিছত একেবাৰে কলা হৈ গল। আৰু যদিও আপোনালোকে মিঠাতেল লগাবলৈ পাহৰি যায় তেনেহলে হাতখন কলা হলে পিছত আপোনালোকে নেমু এটুকুৰা লৈ হাতখনত ভালদৰে ঘঁহি দিব, তেতিয়া কলা দাগখিনি গুচি যাব। এইটোৱে হৈছে আজি কলডিল কাটা টিপছ। মই বেছিভাগে এনেদৰে কৰো, তেতিয়া হাতখন বা আঙুলিকেইটা কলা হ'ব বুলি ভয় নাথাকে। আৰু এয়া মই এতিয়া কলডিলখিনি ধুনীয়াকৈ মিহি মিহিকে কাটি ললো। দেখিব পাৰিছে চাগে কিমান মিহি হৈছে। এতিয়া মই এটা কাম কৰিম, কলডিলখিনি অকমান সময় নিমখ পানী দি তিয়াই ৰাখিম। এয়া প্ৰথমতে মই এচামুচ নিমখ দিছো তাৰ ওপৰত, আৰু ইয়াতে অকমান এতিয়া পানী দি এইখিনি আধা ঘণ্টামানৰ বাবে তিয়াই ৰাখিম। তেতিয়া কলডিলৰ যিটো এটা কেঁহা ভাৱ থাকে সেই কেঁহা ভাৱটো আঁতৰি যাব। লগতে যদি কলডিলখিনি এনেদৰে নিমখ পানী তিয়াই থৈ দিয়ে তেতিয়া কলডিলখিনি কাটি থোৱাৰ পিছত কলা হৈ নপৰে। লগতে মই এতিয়া কলডিলৰ ফুলকেইটাও চাফা কৰি ল'ম। চফা মানে ফুলটো যিটো এটা দাঁত বাকলি থাকে আৰু এডাল ভিতৰৰ দাঁত লাঠিডাল, সেই দুটা আঁতৰাই দিলে হৈ যাব। আৰু এতিয়া মই এইখিনিও তিয়াই ৰাখিম ভালদৰে পানীত। আৰু এয়া দেখিব পাৰিছে চাগে মোৰ আঙুলিকেইটা কলা হৈ গল, গতিকে চিন্তা কৰিব লগা একো নাই। পিছত ময়ো নেমু ঘঁহি ভালদৰে চফা কৰি লৈছিলো। আপোনালোকৰ যদি এনেকুৱা হয় তেনেহলে নেমু লগাই ভালদৰে এইখিনি চফা কৰি ল'ব পাৰিব। আৰু ইয়াৰ পিছত লৈছো মই এমুঠি মচুৰ দাইল, এইখিনিও মই এতিয়া তিয়াই ৰাখিম আধা ঘণ্টামানৰ বাবে। আৰু এতিয়া মচুৰ দাইলৰ সৈতে কলডিলৰ ৰেচিপিটো বনাবলৈ মই অকণমান মছলা ৰেডি কৰি ল'ম। তাৰ বাবে লৈছো মই এটা ডাঙৰ চাইজৰ পিঁয়াজ, এটুকুৰা আদা আৰু অকণমান নহৰু। এইখিনি এতিয়া ভালদৰে চাফা কৰি ল'ম। আপোনালোকে যদি ইয়াতকৈ বেছি মছলা ব্যৱহাৰ কৰিব বিচাৰে তেনেহলে বেছিকৈ সামগ্ৰী লৈ ল'ব। মই অলপমান বনাম কাৰণে অকণমানে সামগ্ৰী লৈছো। আৰু এতিয়া মই পিঁয়াজ, আদা, নহৰু এইখিনি ধুনীয়াকৈ ভালদৰে চফা কৰি লৈ এইখিনি এতিয়া ধুই লৈছো। তাৰপিছত এতিয়া মই এইখিনি এতিয়া মিক্সিত এটা পেষ্ট বনাই ল'ম। তাৰ বাবে মই আদা কেইটুকুৰা ভালদৰে কাটি দিছো, তাৰপিছত কেইটুকুৰামান নহৰু লৈছো। ইয়াৰ পিছত মই পিঁয়াজটো অলপ সৰু সৰুকে কাটি লৈছো যাতে মিক্সিত পেষ্ট হওঁতে সুবিধা হয়। তাৰপিছত লৈছো মই কেইটামান গোটা জিৰা আৰু কেইটামান গোটা ধনিয়া। মই ইয়াতে জলকীয়া ব্যৱহাৰ কৰা নাই, যদি আপোনালোকে জলকীয়া খাব বিচাৰে তেনেহলে ইয়াতে দি ল'ব। এইখিনি এতিয়া ৰেডি হৈ গ'ল। তাৰপিছত মই এটা কেৰাহী গৰম হ'বলৈ দিছো। ইয়াতে দিছো মই অকণমান মিঠাতেল। তেল একেবাৰে কমকৈ ব্যৱহাৰ কৰিছো, যিখিনি মান প্ৰয়োজন হয়, কাৰণ তেল বেছিকৈ খোৱাটো স্বাস্থ্যৰ কাৰণে একেবাৰে বেয়া। আৰু ইয়াৰ পিছত মই এতিয়া মিক্সিত কৰা পেষ্টখিনি তেলত দি লৈছো। তাৰপিছত এইখিনি এতিয়া ভালদৰে অকণমান সময় লৰাই লৈছো। তাৰপিছত দিছো মই ইয়াতে হালধি অকণমান আৰু এতিয়া অকণমান নিমখ, আৰু এইখিনি দি আৰু অকণমান লৰাই লৈছো। এতিয়া মছলাখিনি অকণমান ফ্ৰাই হোৱাৰ পিছত মই এতিয়া তিয়াই থোৱা মচুৰ দালিকেইটা দি দিছো। মচুৰ দালিকেইটা মই অলৰেডি ভালদৰে ধুই লৈছো। তাৰপিছত মচুৰ দালিকেইটা দি উঠি মই এইখিনি আকৌ এবাৰ ভালদৰে লৰাই লৈছো। এইখিনি এতিয়া ফ্ৰাই হৈ গ'ল, বেছি সময় ফ্ৰাই কৰিব নালাগে। তাৰপিছত মই এতিয়া এড কৰিম কাটি থোৱা কলডিলখিনি। এইখিনিও মই পিছত ভালদৰে ধুই লৈছো নিমখ পানীখিনি অঁতৰাই। আৰু এতিয়া আটাইখিনি ভালদৰে হাই ফ্লেমত ৰাখি 1 বা 2 মিনিটৰ বাবে এইখিনি ভালদৰে ফ্ৰাই হ'বলৈ দিম। এতিয়া এইখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত মই লাষ্টত আটাইখিনি কুকাৰত দি হুইচেল নহ'বলৈ দিম। কিন্তু কুকাৰত দিয়াৰ আগে আগে মই লাষ্টত ইয়াতে এচামুচ গৰম মছলাও দিছিলো, যিহেতু মই বাকী একো পেকেট মছলা ব্যৱহাৰ কৰা নাই। কিন্তু এইখিনি কৰোঁতে মই কেমেৰাটো অন কৰিবলৈ পাহৰি গলো, সেইবাবে মই আপোনালোকক কৈ দিছো। ইয়াৰ পিছত এতিয়া আটাইখিনি মই কুকাৰটো ট্ৰান্সফাৰ কৰি ল'ম। তাৰপিছত ইয়াতে অকণমান গৰম পানী দি দিছো। আৰু এতিয়া এইখিনি 2টা বা 3টা হুইচেল লগাই ভালদৰে বইল হ'বলৈ দিম, যাতে মচুৰ দালিখিনিও সিজি যায়, লগতে কলডিলখিনিও যিখিনি বাকী আছে ভালদৰে সিজি ৰেডি হৈ যায়।
আৰু ইয়াৰ পিছতে মই যিহেতু কৈছিলোঁ কলডিল ফুলৰ বৰ বনাম, সেইবাবে প্ৰথমতে লৈ লৈছোঁ মই অকণমান বেচন, তাৰপিছত লৈছোঁ মই অকণমান নিমখ, আৰু এতিয়া লৈছোঁ মই কেইটামান ধনিয়া গুটি, আৰু ইয়াতে এতিয়া অকণমান পানী দি এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াতে মই শেষত অকণমান চাউলৰ গুড়িও ব্যৱহাৰ কৰিছিলোঁ, সেইখিনি দেখুৱাবলৈ পাহৰি গ'লোঁ। যিহেতু চাউলৰ গুড়ি দিলে পকৰীটো ক্ৰিস্পি হয় খাবলৈ, সেইবাবে দিছিলোঁ। আৰু এতিয়া এইখিনি অকণ অকণ পানী এড কৰি ভালদৰে এটা মিক্স কৰি ঘোল এটা বনাই ল'ম বেচনৰ। এতিয়া মই ইয়াতে দিম কলডিলৰ ফুলকেইটা, যিখিনি মই ভালদৰে চাফা কৰি পানীত তিয়াই ৰাখিছিলোঁ। সেইখিনি আকৌ এবাৰ ভালদৰে ধুই এনেদৰে মই মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত ইয়াতে কেইটামান গোটা জিৰা দি এইখিনি আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম। এয়া এইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। ইয়াৰ পিছত মই লৈছোঁ এটা কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াতে ব্যৱহাৰ কৰিছোঁ ৰিফাইন তেল। যিহেতু পকৰীবোৰ বা যিকোনো বেচনৰ আইটেম বা ফ্ৰাই আইটেমবোৰ ৰিফাইনত তেলতে ভাল লাগে, সেইবাবে মই ৰিফাইন তেলেই ব্যৱহাৰ কৰিছোঁ। নহ'লে আপোনালোকে যি তেল ব্যৱহাৰ কৰিব বিচাৰে সেই তেলে ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া কলডিল ফুলৰ মিক্সখিনি মই এনেদৰে চামুচৰ সহায়ত তেলত দি লৈছোঁ অলপ অলপকৈ। আৰু এইখিনি এতিয়া ভালদৰে গল্ডেন ব্ৰাউন হোৱালৈ এতিয়া ফ্ৰাই কৰি ল'ম। আৰু এইখিনি ধুনীয়াকৈ অলপ পিছত গল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া এইখিনি তেলৰ পৰা উঠাই ল'ম। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ কলডিল ফুলৰ বৰ। একেবাৰে সহজ হয় আৰু খাবলৈ যে কি টেষ্টি নহয়। যদি আপোনালোকে এতিয়ালৈ ট্ৰাই কৰা নাই তেনেহ'লে ট্ৰাই কৰি চাব। আৰু এইফালে আমাৰ আজি এতিয়া দিনৰ লাঞ্চ থালি ৰেডি হৈ গ'ল। এয়া ভাত, তাৰপিছত মই বনাইছিলোঁ অকণমান ঔটেঙা দালি, আৰু এইখিনি হৈছে কলডিলৰ সৈতে মচুৰ দালি। তাৰপিছত এয়া অকণমান তিয়ঁহ আৰু পিঁয়াজৰ চালাড, আৰু চালাডখিনিত মই অকল নিমখ আৰু চাট মছলা ব্যৱহাৰ কৰিছিলোঁ। আৰু চাট মছলা এনেদৰে চালাডত খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন। আৰু যদি এতিয়ালৈ কোনো ট্ৰাই কৰা নাই এবাৰ দি চাব। চাট মছলাৰ যিটো এটা চটপটা ফ্লেভাৰ সেইটো ভাল লাগে চালাডত। আৰু এয়া হৈছে একেবাৰে শেষত কলডিল ফুলৰ বৰ আৰু এখন পাপৰ। আৰু এয়া আমাৰ একেবাৰে চিম্পল লাঞ্চ থালি আজিৰ। দেখিবলৈ চিম্পল যদিও খাবলৈ খুব মজা। আৰু আগলৈও যদি মোৰ এনেকুৱা ভিডিঅ'বোৰ চাব বিচাৰে তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।